আজি মই যাম এটা বেছি ডাঙৰ নহয় হোটেলখন আৰু 30 rupeesত মাছ মাংস সব পায় এভৰিথিং আৰু তালে মই লৈ গৈ আছো গণেশগুৰিলে এতিয়া ভিডিওটো ষ্টাৰ্ট মাত্ৰ 30 টকাত এতিয়া যাম ভাত খাবলৈ আৰু আজিতো কোনো ব্লগ নহয় আৰু এতিয়া মই গৈ আছো গণেশগুৰি আৰু গণেশগুৰিৰ পৰা পাৰ হৈ মেলি গাঁৱৰী কটা চুকত আছে আৰু হোটেলখনৰ নাম লিখা নাই এনেকৈ ৰানু বুলি গম পাওঁ আৰু 30 টকা গাহৰি মাংস ব্ৰইলাৰ আৰু মাছ ফ্ৰাই কৰা মাছ 30 টকা মাত্ৰ আৰু এইটো ভোট জলকীয়া পাব আপোনালোক আইটেমবিলাক দেখুৱাম মই তাৰপিছত এতিয়া মোৰ আপোনালোকে বলক আৰু যদি তাত যদি মছলা ব্যৱহাৰ নকৰে 1% আৰু নেচাৰেল বনায় আৰু জুইত বনায় জুইৰ ভাত বনোৱা হয় গেছৰ কোনো গেছ চিষ্টেম নাই আৰু খালে এবাৰ যদি খায় গৈ থাকিব মন যায় আৰু বহুত ধুনীয়া হোটেলখন ধুনীয়া মানে লোকেশ্যনটো ধুনীয়া হয় আৰু টেবুলবিলাক ভাল হয় চাফ চিকুণ আৰু মানুহক ৰেচপন্স দিয়ে ইমান ৰেচপন্স দিয়া মানে ভাল লাগে এটা ৰেচপন্সিবল পালে আৰু হোটেলখন আপোনালোকে চাই থাকক আৰু ক'ত কি ধুনীয়াকৈ দিয়া হয় সেইটো চাওক এতিয়া আৰু দেৰি নকৰাকৈ এটা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া লগৰটো ঘৰত আহি পাই গ'লোঁ এতিয়া যাওঁ ই ওলাইছে নাই ওলোৱা চাওঁ অলপ জি মই ওলাল নাই এইটো এতিয়া ইয়াক লগ ধৰিছোঁ আৰু এতিয়া আমি খাবলৈ যাম এতিয়া মোৰ লগত ভিডিঅ'টো চাই থাকক এইখন চাই বাবা মন্দিৰ হয় এইটো কি ৰোড বুলি কয় অৰুণাপদ বুলি কয় চাই বাবা মন্দিৰ সোমোৱা ৰাস্তাটো এতিয়া মাছ ধৰিছে নেকি ৰাস্তা বনাই আছে দাই বাবাই এষাৰ কথা কৈছিলে সেৱা কৰি চাকি জ্বলাই এই তেলখিনি ৱেষ্ট হোৱাতকৈ আপুনি এজন দুখীয়া মানুহ এজনক চাকিটোৰ তেলেদি দি দিয়ক এই চাকিৰ তেলেদি আপুনি মানুহ এজনে ভাত খাব পৰা বা চব্জি বনাব পৰা ইমান ক্ষমতা এটা থাকে আৰু এইটোৱে চাই বাবাই কৈছিলে আৰু এই কথাষাৰ আপোনাৰ এখন চাই বাবা মন্দিৰ হয় ইয়াত ভিডিঅ' ল'ব নিদিয়ে আপোনালোকে ভিডিঅ' ল'বলৈ আহিবও নালাগিব ইয়াত সুধিছিলোঁ মই ল'ব দিয়া নাছিলে এই ল'ৰাটো ইয়াত কেতিয়া মানুহ ভিৰ হয় চাই বাবা মন্দিৰ সোমোৱা ৰাস্তা এইটো এটা এটা দুটা আছে নেকি এইটো এটা এতিয়া মই যাম গণেশগুৰি গাঁৱৰী কটা চুকৰ ওচৰত যাম আৰু হোটেলখনত বড়ো মানুহ বহে আৰু বড়ো মানুহ বহে মানে মাইকী মানুহ বহে আৰু যোনে মছলা বিচাৰি ফুৰে মছলা খানা বিচাৰি ফুৰে তাৰ কাৰণে একো কামৰ নহয় মইতো মছলা খাই ভাল নাপাওঁ সেইটো কাৰণে তালৈ যাওঁ আৰু যোৱা হয় মানে বেছিকৈ আজি তাকে ভাবিছোঁ আপোনালোকে 30 টকীয়া ভাতটো কি আইটেম দিয়ে সেইটো চাই থাকক ইয়াত ধৰ্ণা কৰে কি ধৰণা মানে যিকোনো মানে ধৰ্ণা বুজি নোপোৱা নেকি ধৰ্ণা এইটো কি কাৰ্যসূচী ন কিবা আৰ্মি এইবিলাক কাৰ্যসূচীবোৰ মানে ইয়াতে কৰে ইয়াত আন্দোলন কৰিছে মানে আন্দোলন কৰোঁতে কিবা কিবি হৈ যাব পাৰে মানে সেইটো কাৰণে ৰখি আছে মানে মই এতিয়া VIP ৰোডৰ পৰা এইটো VIP ৰোড ন মই এতিয়া VIP ৰোডৰ পৰা আহিছোঁ আপোনালোকে GS ৰোডৰ পৰা যাব পাৰে আৰু গণেশগুৰি গাঁৱৰী কটা চুক এটাত আছে এইটো যোনখনত গৈ আছোঁ
হয় পাই গ'লো এখন হয় আৰু থপৰাটো চাই নাভাবিব যে খানা বেয়া হ'ব খানা বহুত টেষ্টি হয় আৰু এখনত ভাল লাগে সোমাই আৰু হোটেলখন বেয়া হ'লেই যে খানা বেয়া হয় এইটো কথা নহয় এতিয়া আমি খাম আপোনালোকক কি দিয়ে এইটো দেখুৱাওঁ প্ৰথমত ভাত আহিলে আৰু দালি আহিলে আপোনালোকক দেখুৱাই আছোঁ এনেকৈ চাওক ধুনীয়াকৈ আইটেমবিলাক আৰু আইটেম এটা এটাকৈ আহিব প্ৰথমে এইটো পাপৰ ইফালে বন্ধাকবি ভাজি ইফালে আলু ইফালে শুকান মাছৰ পিটিকা শুকান মাছৰ পিটিকাটো বহুত খাই ভাল লাগে আপোনালোকে আহিলে গম পাব আৰু এইটো মাটিমাহ দিলেহি মাটিমাহো খাই ভাল লাগে আৰু মই ইমানকৈ খাই ভাল নাপাওঁ আৰু এইটো নেমু আৰু মাংসটো চাই লাই পাতৰ লগত যিটো মাংস বনাইছে এই মাংসটো খাই মানে চাই ভাল লাগিলে তাৰ কাৰণে মই 2 বাটি ল'লোঁ 2 বাটি লৈ লগৰটোৰ কাৰণে 1 বাটি লোৱা হৈছে আৰু এইটো ভোট জলকীয়া দিছে ভোট জলকীয়া এনেকুৱা চিষ্টেমত দিয়ে বাটি চবৰে টেবুলত বাটিকৈ দিয়ে আৰু ইয়াত আহক আপোনালোকে এতিয়া ভাতখিনি খাই লওঁ আৰু এই ভাতটো কেনেকুৱা হৈছে সেইটো চাই মেলি আপোনালোকৰ কিমান টেষ্টি হৈছে আৰু বহুত টেষ্টি হৈছে খাওঁতে কিটচেনত যাওঁ এইখিনি ভাত আৰু এইখিনি দালি আছে আৰু এইখিনি ভাজি জুইত বনাই ন চিকেন এইখিনি গাহৰি আৰু এই চাইডত আছে চাটনিটো এইটো শুকান মাছৰ চাটনি হয় এইটো ভোট জলকীয়া নহৰু দি বনাই বহুত ভাল লাগে খাই এবাৰ খাওক আৰু এইটো লোকেশ্যন গণেশগুৰি গাড়ীঘোড়া চুক মাত্ৰ 30 টকা আৰু আপোনালোকে আহি ইয়াত খাব পাৰে আৰু বহুত ভাল লাগে এইটো গাহৰি মাংস চব্জি লাই পাত আৰু এইটো আছে এইখিনি মাংস হয় আৰু এইখিনি আপোনাৰ মাংস এইটো ডাঙৰ কেৰাহীটোত বাকি লৈ সৰু কেৰাহীটোত আৰু চাই থাকক এইটো ব্ৰইলাৰ চিকেন হয় আৰু এইটো বন্ধাকবি ভাজি এইফালে ভাত এইফালে দালি আৰু এইফালে জাতিলাও চব্জি হয় আৰু এইফালে মাটিমাহ আৰু এইফালে ফ্ৰাই কৰা মাছ আপোনালোকে আহি ইয়াত জুতি লওক বহুত ভাল লাগিব আপোনালোকৰ আহি খাই একদম জুইৰ ওচৰলৈ আহি মেলি ইয়ালৈ আহিলোঁ আৰু এইটো জেগা বহুত চফাকৈ থৈছে আৰু ভাল লাগিছে চাই আৰু বহুতখিনি হোটেল বা মই কিবাত গৈছোঁ কিন্তু এনেকুৱা চফাকৈ নবনায় দামী হোটেলকেইটাতো বহুত লেতেৰাকৈ বনায় দামী মই টাচ খোৱা নাই নেচাৰেল যিবিলাক হোটেল হয় ভাত খোৱা হোটেল হয় ইমান চফা নহয় আৰু আপোনালোকে এই ভিডিঅ'টো ডাইৰেক্ট চাব পাৰে এতিয়া ওলাই আহিলোঁ খাই মেলি এতিয়া মোৰ লগত আপোনালোকে বলক চব ভাত খাই মেলি আহিলোঁ আৰু খাই বহুত ভাল লাগিলে শান্তি লাগিলে বহুত আৰু তাতে খানা বহুত টেষ্টি আছিলে আৰু জুইত বনোৱা আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে ছাবস্ক্ৰাইব বটনটো টিপি বেল আইকনটো টিপি দিব এতিয়া বাই বাই